हेलो बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल एनकोरिटास ब्लॉग और आज टाइटल और थंबनेल से गम पाइसे कि होबले गय আছে আমাৰ কলেজত আজি ফেচাৰ্ছ আছে তো বলক আৰু গায়কো আহিব ভাল ভাল গান গাব তো দেখাই আছো লাষ্টলৈকে ভিডিওটো চাই থাকিব তো বলক ভিডিওটো আৰম্ভ কৰো আৰু আমাৰ ৰাস্তা প্লাই কমপ্লিট হৈ গল এতিয়া মই গাড়ীখন লৈ আহো আৰু গাড়ীখন সুনতৰ ৰাস্তাত আছে সুনু ভাইহঁতৰ ৰাস্তাত তো সুনু ভাইহঁতৰ ৰাস্তাৰ পৰা লৈ আহি তে যাম মানে আৰু এতিয়া সুনু ভাইহঁতৰ ৰাস্তাত আহি গলো গাড়ীখন ইয়াতে থৈ দিছিলো মানে আমাৰ তাতে বহুত ৰদ এতিয়া ইয়াৰ পৰা যাওঁ আৰু আৰম্ভ কৰো যাত্ৰা তো ফাইনালি আহি পাই গলো আমাৰ কলেজ এফালে চাওক এয়া দেখা পাইছে এইটো হল হাই সেকেন্ডাৰী হয় আমাৰটো মানে মাৰা নাই আৰু ডাইৰেক্ট হাই সেকেন্ডাৰীতে আছে তো এতিয়া বলক তো এতিয়া ওপৰত যাই আছো ওপৰত যাই কিনে দেখাম মানে ষ্টেজ কি হৈ আছে মানে কিমান দূৰ আগবাঢ়িল মই মানে অলপ সোনকালে আহিছোঁ আৰু ইফালে আমাৰ হাই সেকেন্ডাৰীবিলাকে অলপ হেল্প কৰি আছে আমাক কামত বেঞ্চি চেঞ্চি লৈ যাই দি আছে তো বলক দেখাই আছোঁ আৰু তো এয়া ভিতৰত এনেকুৱাকৈ বনাইছে আৰু এয়া হৈছে আমাৰ প্ৰিন্সিপাল মেম আৰু জিএছ আজি এই সভাৰ আৰম্ভণি এগুচি চাকি জ্বলাই আৰম্ভ কৰিছে তো বলক আৰু এয়া হৈছে আমাৰ নিউজ লাইভ চেনেলটোৰ বিশিষ্ট সাংবাদিক আপোনালোকে হয়তো টিভিত দেখা পায়ে থাকে তো আজি আমাৰ কলেজত বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে তো তেওঁক লগ পাই বহুতেই বেছি ভাল লাগিল ওচৰৰ পৰা আৰু বহুতখিনি কথা ক'লে তেখেতে ভিডিঅ'টো চাই থাকক মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল মোৰ বৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু নতুনকৈ এই কলেজলৈ অহা অতি নৱাগত শিক্ষাৰ্থীসকল সকলোকে মই আৰু আজি এই সভাখন এটা শ্ৰীকৃষ্ণৰ নামেৰে আৰম্ভণি কৰা হৈছে বহুত বেছি ভাল লাগিছে আৰু এতিয়া বাকি থকা যিমান অনুষ্ঠান আছে আৰম্ভ হ'ব তো সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক কি অনুষ্ঠান হৈছে গম পাব চাই থাকক এয়া হৈছে আমাৰ কলেজৰ ছাৰ আৰু ছাৰে এটা বৰ ধুনীয়া নতুনকৈ ওলোৱা আধুনিক গান গাইছে তো বহুত বেছি ভাল লাগিছে আমাৰ কলেজৰ ছাৰেও এনেকুৱাকৈ গান গোৱাৰ বাবে আৰু এয়া হৈছে আমাৰ নেহা মেম আৰ্টছ কমাৰ্চ দুয়োটাৰে ইংলিছ ডিপাৰ্টমেণ্টৰ মেম হয় তো মেমে শ্ৰীকৃষ্ণৰ এটা গানত বহুত ধুনীয়াকৈ ডেন্স কৰিছে ভাল লাগিছে আৰু মেমৰ কাৰণে কমেণ্টত কেনেকুৱা হৈছে ক'ব মেমৰ ডেন্সটো আৰু এইখন হৈছে আমাৰ কলেজৰ ষ্টুডেণ্টে সাজি উলিওৱা এখন সৰু নাটক আৰু বহুত বেছি চাই ভাল লাগিছে আৰু এই নাটকখন পৰিচালনা কৰিছে আমাৰ কলেজৰ ছিনিয়ৰ মোতকৈ ছিনিয়ৰ মই যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰ হয় মোতকৈ ছিনিয়ৰ আমাৰ নয়নমণি কলিতা বায়ে বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে চাওক এতিয়া
আৰু এইজনী হৈছে আমাৰ আজিৰ গায়িকা নিমন্ত্ৰণ কৰি অনা আৰু বহুত ধুনীয়া ধুনীয়া গান গাইছে জুবিন দাৰ দীপলিনা বাৰ তো ভাল লাগিছে আৰু এয়া হৈছে আমাৰ চন্দ্ৰপুৰত থকা এজনী বিখ্যাত গায়িকা আৰু তেওঁকো এই আজিৰ অনুষ্ঠানটোত আমন্ত্ৰণ কৰা হৈছে তো বহুত বেছি ভাল লাগিছে চাই থাকক
হৈছে আমাৰ প্ৰিন্সিপাল মেমৰ ছোৱালী আৰু এই অনুষ্ঠানটোৰ পিছতে আমাৰ আজিৰ এই সভাখন ভংগ কৰা হ'ব। তো এইটোৱে লাষ্ট হয়। বহুত বেছি ভাল লাগিল চাই। আৰু এনেকৈ আমাৰ আজি ফেচাছ শেষ হ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভাল ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। আজিৰ কাৰণে বাই বাই।